আজমলৰ মুখত AIUDFৰ জন্ম ৰহস্য প্ৰথমবাৰলৈ AIUDF দল গঠনৰ ৰহস্য ভেদ কৰিলে বদৰুদ্দিন আজমলে কিয় গঠন হৈছিল AIUDF আজমলৰ মুখেৰে শুনাৰ পূৰ্বে জানি লওঁ আন এক তথ্য 2005 চনৰ 12 জুলাইত বাতিল হৈছিল বিতৰ্কিত IMDT আইন IMDT বাতিলৰ লগে লগে অসমৰ মুছলমান লোকৰ মাজত সৃষ্টি হৈছিল তীব্ৰ আতংক আৰু প্ৰতিক্ৰিয়া IMDT বাতিলৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছিল বদৰুদ্দিন আজমল তাৰ পিছতে গঠন হৈছিল AIUDF আজমলে ৰাজহুৱাকৈ ঘোষণা কৰিছিল IMDT বাতিলৰ বিৰুদ্ধে গঠন হৈছিল AIUDF দল কিন্তু প্ৰকৃততে সংখ্যালঘু মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ বাবে আজমলে AIUDF গঠন কৰিছিল নে AIUDF গঠনৰ 12 বছৰৰ মূৰত আজমলে কৰিলে ৰহস্যভেদ IMDT বাতিলৰ বিৰুদ্ধে নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈহে আছিল AIUDF গঠনৰ মূল কাৰণ আমি IMDT বাতিল হোৱাৰ পিছত আমাৰ পাৰ্টি বনিছে আমি IMDTৰ কাৰণে আমাৰ এইটো কৰা নাই আৰু ৰেকৰ্ড আছে আমাৰ মদনী সাহেব আহিছে সোণাৰাম পাথাৰত গগৈ সাহেবৰ লগত তেখেতৰ মিটিং আমি কৰাইছো আৰু তেখেতে 15-20টা দাবী দিছিল এইটো IMDT নাই এটা দুইবাৰ আমি লেটাৰ দিছো গগৈ সাহেব বলে আপোনাক আমি ইমান দিন টাইম দিলো আপুনি আমাক মাতক আর এই যে আমার মদনী সাহেব যে মেমোরেন্ডাম দিছে এটার উপর কোন কোন আমার না লাগে একেলগে আপনি সব কৰিব নোৱাৰে আমিও জানো এটা চিফ মিনিস্টার সব কৰি দিব পাৰিম এনেকুৱা নহয় বহুত প্ৰব্লেম আছে আপুনি কমসে কম আমার লগত ডায়লগ এটা হোক মাতামাতি করুক কোনো জবাব নাই তাৰপিছত আকৌ আমি এক মাহ টাইম দিলো তাৰপিছত কোনো জবাব নাই তৃতীয় টাইম আমি ওয়ার্নিং দিছো যে আমার মদনী সাহেব অর্ডার দিছে যে যদি নহয় তাই পলিটিক্যাল পার্টি এটা কৰিম আর আপনার বিরুদ্ধে আমি কৰিম মাদানীৰ নিৰ্দেশত আজমলে জন্ম দিছিল AIUDFৰ পিছত মদনী সাহেবে কৈছে আমাক মিটিংৰ শেষ হোৱাৰ পিছত যেতিয়ালৈকে কোনো এটা পলিটিক্যাল পাৰ্টি নবনে ইয়াত আমি মেমোৰেন্ডাম দি থাকিম ইসকলে মেমোৰেন্ডাম পেলাই থাকিব মই তেখেতৰ মোৰ শিশু হিচাপে মোৰ গুৰু হিচাপে তেখেত মোক কৈছে বোলে তুমি এটা পলিটিক্যাল পাৰ্টি বনা তাৰপিছত এইটো কৈছে AIMDT তাত কোনো উল্লেখই নাই নিউজ 18ৰ সম্পাদক পৰাগ বনিয়াদিত্যৰ মুখামুখি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আজমলে ক'লে AIUDF গঠনৰ কথা অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ মন্তব্য আজমলৰ মিডিয়াত কথা কৈ থকাটো তৰুণ গগৈৰ অভ্যাসত পৰিণত হৈছে এই যে 15 বছৰ তেখেতে ৰাজত্ব কৰিছে ডেইলি উঠিলেই প্ৰেছ আনিব লাগে প্ৰেছত কিছু না কিছু মাতিব লাগে সেই আদতটো তেখেতৰ বাকী আছে আৰু সেইটো ইমান জলদি এৰিব নোৱাৰে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট